অসমৰ ইতিহাসৰ আছে এক সুকীয়া মাদকতা। অসমৰ ইতিহাসৰ পাত লুটিয়ালে আমি বিভিন্ন ধৰণৰ কাহিনী, বিভিন্ন ব্যক্তি, বিভিন্ন লোককথা দেখিবলৈ পাওঁ। ৰাঙলী ৰংদৈৰ সেই আধৰুৱা প্ৰেম কাহিনীৰে ভৰা অসমৰ এখন ধুনীয়া ঠাই শদিয়া, য'ত জন্মগ্ৰহণ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। ভূপেন হাজৰিকা গৈছে, তাৰে আকাশ, বতাহ, সমাজ, সভ্যতা সকলোকে আঁকোৱালি লৈ গীত ৰচি গৈছিল এটাৰ পাছত আনটো। অসমীয়া জাতি তথা সমাজৰ এক পৰিচিত নাম ডক্টৰ ভূপেন হাজৰিকা। কোনোৱে কয় ভূপেন মামা, কোনোৱে আকৌ কয় ভূপেন দা, আৰু কণমানিসকলৰ বাবে আছে মৰমৰ ভূপেন ককা। অসমীয়া জাতিৰ গুৰি ধৰোতা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱক লৈয়েই তেওঁৰ জীৱনৰ প্ৰথমটি গীত তেওঁ ৰচনা কৰিছিল। সেই গীতটি আছিল
যাতনা বুজিলা শ্ৰীশংকৰ বুজিলা শ্ৰীশংকৰ ধৰ্মৰ নামতে তুমি সকলো দুখলো পৃথিৱীলা গুৰু ধন্য অসম ভূমি মোৰ গুৰু ঐ ধন্য অসম ভূমি। ডক্টৰ ভূপেন হাজৰিকাই বিশ্বৰ অগণন শ্ৰোতা তেওঁৰ সুৰৰ লালিত্যৰে অপৰূপ সুধা পান কৰাইছিল। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধাৰে সুঁৱৰি ভূপেন দাই গাই গ'ল এটাৰ পাছত এটাকৈ গান, কৰি গ'ল তেওঁৰ এটাৰ পাছত এটাকৈ সৃষ্টি, কিন্তু তেওঁ কেতিয়াও থমকি নৰল। আমাৰ ভূপেন দা সদায় অক্লান্ত আৰু অবিচ্ছিন্ন। মাতৃভূমি অসমৰ সৌন্দৰ্যত মুগ্ধ ডক্টৰ হাজৰিকাক অসমৰ মাটিয়ে শীতলাই ৰাখিছিল। অসম দেশৰ ৰূপত মুগ্ধ হৈ ডক্টৰ হাজৰিকাই কৈছে, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনাম দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পৃথিৱীলৈ নতুন প্ৰভাত আনি নৱযুগৰ সূচনাৰে সংগীতৰ আকাশখনত যি জ্যোতিষ্মান নক্ষত্ৰই পোহৰাই পেলালে, তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ ভূপেন দা। তাহানিৰ তেওঁৰ সেই গীত মাতত প্ৰতিধ্বনিত হয় সামাজিক বৈষম্য, জাত পাতৰ সংকীৰ্ণতা, অন্যায় অবিচাৰৰ বিৰুদ্ধে জাগি উঠাৰ এক উদত্ত আহ্বান। ওলায়া সজাগ জনতা, ওলায়া পোহৰানুতা, ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক। মুখৰে সেনাপতি থমকি জিৰালে, কিনো হব সেনানীয়ে ভাবিলে গুণিলে, কলা কাকতি পৰিং নাপগৈ ওলায়া সজাগ জনতা,
যায় যদি যায় জীৱনটো যাক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজিৰ মাজত আমি সদায়ে এখন সামাজিক চিত্ৰ দেখা পাওঁ তেওঁৰ গীতসমূহত মানৱতাবোধ আৰু সমাজ সচেতনতা সুন্দৰভাৱে প্ৰকাশ পোৱা দেখা যায় তদুপৰি দেশ জাতিৰ মানুহক ভাল পোৱাৰ কথা বৰলুইতৰ দুয়ো পাৰ উজ্বলাই তোলাৰ কথা প্ৰেম তথা একতাৰ এনাজৰীৰে জাতি জনগোষ্ঠীক বান্ধি ৰখাৰ কথা আমি জানিব পাৰোঁ মানুহৰ বাবে যদিহে অকণো নেভাবে অগণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অগণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম আছিল আমাৰ থাৰ্ড থিয়েটাৰৰ কণমানিসকলৰ দ্বাৰা পৰিৱেশিত অকণমানি নৃত্য নাটিকা আমাৰ ৰাগে চশমা খুলিবলৈকে পাহৰিলে